পইচা আপুনি থলে কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি কত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিব কি অ্যাকশন লোৱা হৈছে কিন্তু ঘটনাটো পুলিচে ভাল কৰি তদন্ত কৰিছে আৰু কোনো অসুবিধা নাই ইয়াতে আমি কৰিম আৰু মই আজিয়ে কৈছো যে প্ৰয়োজন হলে আমি সিবিআই কো দি দিম পইচা আপুনি থলে এতিয়া যেতিয়া আমি ধৰিলো তে ব্লেমটো আমাকে দি দিও তেলে আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰা ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা মিডিয়া নিউজ কেটা মোক দেখাও এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গল আপোনালোকে মোক মিডিয়া নিউজ কেটা নিউজ ফ্ৰন্ট পেজত আমিতো কবাত কিবা এটা কৰিলে দুই কলম ফ্ৰন্ট পেজ দি দিয়ে দি দেখাওক মোক কোনখন পেপাৰত ফ্ৰন্ট পেজত নিউজ আছে সব এতিয়াও বুলি শব্দ নাই কালপ্ৰিট এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতটো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময় সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ঢিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিটো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি কত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে সুনীল গগৈৰ কথাটো বেলেগ সুনীল গগৈৰ ষ্টৰীটোৱে কমপ্লিট বেলেগ তেওঁ অন্তৰ্ধান হম বুলি এটা ডিজাইন কৰি লৈছে কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনেই নিউজ কৰি থাকিলে এনুকা লাগে বহুত দিন হৈ গল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহো হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনেই যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকা যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়ালে অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই পুলিচ আপুনি ডিজিপি সাহেবক আপোনালোকে খুধি ল'ব কি অ্যাকশন লোৱা হৈছে কিন্তু ঘটনাটো পুলিচে ভাল কৰি তদন্ত কৰিছে আৰু কোনো অসুবিধা নাই ইয়াতে আমি কৰিম আৰু মই আজিয়ে কৈছো যে প্ৰয়োজন হলে আমি সিবিআই কো দি দিম